আমি উপস্থিত হৈছোঁ এই চিকাৰীঘাটৰ জংঘলত। ইয়াত আমি আহি পেলাই ফচি গৈছোঁ। এই ৰাস্তাটো বিচাৰি পোৱা নাই। আপোনালোক যদি ইয়াত কেনেবাকৈ কোনোবা আহি পেলাই ফচি যায়, কেনেকৈ ওলাব তাকে দেখাম আপোনালোকক। দেখিছে কিমান গপত ৰাস্তা। পানী বিচাৰি ঘূৰি বাৰু পানী পোৱা নাই। এই পানী বটল এটা দেখিছোঁ আমি। ইয়াত তেতিয়া পানী নাই। এইটো অৱস্থা শুকান হৈ গৈছে এতিয়া। এনেকুৱা এটা বস্তুকে আমি বিচাৰি ফুৰিছোঁ এতিয়া। এয়া দেখিছে এইটো শামুকৰ খোলা। ইয়াত খাবলৈ নাপায় শামুকৰ অৱস্থা দেখিছে। এতিয়া আমি দৰকাৰ হৈছে খানাৰ। এতিয়া আমি খানা বিচাৰি যাম। চিকাৰলৈ যাওঁ। ইয়াত ঢেৰ বাঘ চাক থাকে। বগৰী এতিয়া এটাও নাই, চব খাই শেষ। এটা বগৰী পাইছে, এইটো বগৰী এটা পাইছে, চাওক এইটো বগৰী এটা পাইছোঁ। এইটো খাবলৈ আপোনাৰ বিৰাট মিঠা হয়। বিৰাট টেষ্টি। টেঙা পলাই গৈছে। সেয়া দেখিছে আঁতৰত এটা গঁড়, বহুত আঁতৰত এটা গঁড় এটা আছে। আমি ওচৰলৈ যাব নোৱাৰোঁ, আমাক খেদি আহিব। আমি আঁতৰ পৰাই দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত আঁতৰত এটা গঁড়, আমি লুকাই লুকাই যাব লাগিব। আমাক দেখিলে খেদি আহিব। আমি লুকাই লুকাই যাব লাগিব। বহু কষ্টৰ মূৰত ৰাস্তাটো পাইছোঁহি। সেইটো ৰাস্তা হয়তো মানুহৰ ঘৰলৈ যাব পাৰি। আমি এই ৰাস্তা দি গৈ থাকোঁ। নিব যামগৈ। এতিয়া যাবলৈ আমি ৰাস্তা পোৱা নাই। এয়া সৰুখন এখন বহুত দূৰত দেখিছে গাড়ীখন। আমি এইখন ওচৰলৈ যাবলৈ চেষ্টা কৰিম, কিন্তু ৰাস্তাত এয়া পানী আছে। পানীৰ পৰা আমাৰ যাবলৈ অলপ অসুবিধা হৈছে। সেইকাৰণে সোনকালে এটা ৰাস্তা বিচাৰি গাড়ীখন ওচৰলৈ যোৱাৰ চেষ্টা কৰিছোঁ। এইখন এখন দেখিছে, এখন ভগা নাও। বহুত দিনৰ আগতে হয়তো এখন পৰিলে, নাওখন ভাগি গ'ল। কিমান ভয়ানক ৰাস্তা। এখন নাও নিব পৰা নহ'ব। বতৰপাত ঠিকে আছে, আমি বেলেগ ৰাস্তা দি যোৱাৰ চেষ্টা কৰিব লাগিব। ৰাস্তা নাই ইয়াত, উঠিবলৈ বহুত কষ্ট। আপোনালোকে ইয়ালৈ আহিবলৈ চেষ্টা নকৰিব দেই। এই চিকাৰীঘাটৰ বৃহৎ বৃহৎ জংঘল দেখিছে, কিমান পিছলিছোঁ। বহুত দিগদাৰ। ইয়াত হাতত ধৰিছোঁ। এইটো চাওক আপোনালোকে, এইটো বিষাক্ত পোক। এইটো অকল আমাৰ চিকাৰীঘাটৰ জংঘলত পোৱা যায়। এইটো খাব পৰা হয় নেকি চাওঁচোন। এইটো বেছি ওচৰলৈ গ'লে দিগদাৰ। এইটো ধৰা টেকনিক আছে। এইটো খাব নোৱাৰি। মই দেখিলোঁ ইয়াত ঢেৰ ঠেং আছে। আপোনাৰ 50টা 60টা আছে, মই হিচাপ কৰি চালোঁ। আৰু নোম আপোনাৰ কোটি কোটি নোম আছে। এইটো খাব নোৱাৰি। আমি বেলেগ বস্তু খাম আহা। এখন ঠিকে আছে, এতিয়া চব ঠিকে আছে, লাইট চাইট ঠিকে আছে। এতিয়া ষ্টাৰ্ট দিব লাগিব গাড়ীখন। ষ্টাৰ্ট দিবলৈহে এতিয়া চাবি নাই ইয়াত কোনো। ইয়াত এখন ষ্টাৰ্ট দিবলৈ উপায় নাই। মই টেকনিক এটা দেখাইছোঁ। এইটো দেখিছে, এইটো ঝাৰু টুকুৰা। এইটোৱে মই গাড়ী কেনেকৈ ষ্টাৰ্ট দিব পাৰি দেখাই দিম। এনেকৈ ষ্টাৰ্ট দিয়ে
যাম এতিয়া পঢ়াবলৈ যাম।